ডিফুত কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দীসকলৰ মাজত দক্ষতা বিকাশ কাৰাগাৰ সে কাৰিগৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে কাকৰ CM তুলিৰাম ৰংহাঙে। বৃহস্পতিবাৰে দিনৰ 1মান বজাত ডিফু 5 কিলো স্থিত কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দীসকলৰ মাজত দক্ষতা বিকাশৰ বাবে কাৰাগাৰ সে কাৰিগৰ প্ৰশিক্ষণ কাৰ্যসূচী শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CM তুলিৰাম ৰংহাঙে। তুলিৰাম ৰংহাঙে কাৰাগাৰ পৰিদৰ্শন কৰি কাৰাবন্দীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে কাৰাবন্দীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন খেলৰ সা সামগ্ৰী উপলব্ধ কৰোৱাৰ বাবে আশ্বাস প্ৰদান কৰে। পৰিদৰ্শন কালত CM গৰাকীৰ সৈতে জিলা আয়ুক্ত নিৰলা ফাংচুপি আৰু বিধায়ক বিদ্যা সিং ইংলেং, দৰ সিং ৰংহাং আৰু কেইবাগৰাকী শীৰ্ষ প্ৰশাসনিক বিষয়া উপস্থিত থকা বুলি জানিব পৰা গৈছে। চিন্তা কৰিব নালাগে ইয়াত কিবা কাৰণৰ কাৰণে আপোনালোকে ইয়াত আহিবলগীয়া হৈছে। কেইদিনমান পিছত আপোনালোকে ইয়াৰ পৰা গুচি যাব, কিন্তু ইয়াত থাকালৈকে আপোনালোকে ইয়াত থাকি কিবা এটা শিকি যাব লাগিব। সেই উদ্দেশ্য ৰাখি আমি ইয়াত কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিশনাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলত একেলগে আলাপ আলোচনা কৰি আমি ইয়াত হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকক শিকাবৰ কাৰণে ইয়াত ইনষ্ট্ৰাক্টৰ দিয়া হৈছে। হেণ্ডলুম ডিপাৰ্টমেণ্ট আছে, লগতে যিবিলাক ইয়াত আমাৰ মন্ত্ৰী ভাইটি দাদাসকল আছে তেওঁলোকৰ কাৰণে আমাৰ কম্পিউটাৰ যদি শিকিব লাগে ইয়াত কম্পিউটাৰৰ ব্যৱস্থা দিয়া হৈছে। কম্পিউটাৰ ইয়াৰ পৰা গৈ ইয়াত শিকোৱাৰ পিছত ইয়াৰ পৰা যোৱাৰ পিছত আপোনালোকে কম্পিউটাৰত গৈ কম্পিউটাৰৰ দোকানো খুলিব পাৰে বা মিস্ত্ৰী কামো ইয়াত আছে। এনেধৰণৰ বেলেগ বেলেগৰ ডিপাৰ্টমেণ্টৰ পৰা ইয়াত আমি ডিষ্ট্ৰিক্ট কমিশনাৰ নিৰলা ফাংচুপি বাইদেউকে আদি তেখেতসকলৰ লগত আলোচনা কৰি আমি সেইবিলাকক ইয়াত দিবৰ কাৰণে আমি চেষ্টা কৰিম। লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা ইয়াত থাকিলে আপোনালোকে বেমাৰ চেমাৰ হৈ যাব পাৰে। গতিকে স্পৰ্টছ কালচাৰ যিবিলাকখিনি স্পৰ্টছৰ মেটেৰিয়েল ইয়াত লাগে, বেডমিণ্টন, ভলীবল, কেৰম বৰ্ড, চেছ, মই এসপ্তাহ কালিৰ ভিতৰতে সপ্তাহ নহয় কালিৰ ভিতৰতে মই স্পৰ্টছ অফিচাৰক কৈ মই পঠাই দিম। আৰু কোনোবা যদি ভলীবল খেলিব বিচাৰিছে সেই ভলীবলৰ ছেটটো মই পঠাই দিম।